শাসিত ৰাজ্য দাবীত যন্তৰ মন্ত্ৰত ধৰ্ণা দিয়াৰ পৰা স্বগৃহে ঘূৰি আহিল কাঞ্চন নিগমৰ নেতৃবৃন্দ। সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ তালিকাত ডিফু বিধানসভাৰ বিধায়ক চুমৰংহাঙৰ নাম অন্তৰ্ভুক্তি। কাৰ্বি আংলঙৰ জীয়ৰী ভজনকৰ মনসুৰ মটৰ বাইক ৰাইডাৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যাত্ৰা। নমস্কাৰ, মই সঞ্চয়িতা তেৰণ পিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰি সমূহ। এতিয়া বিজং বাতৰি। কাৰ্বি আংলং আৰু ডিমা হাছাওবাসী ৰাইজৰ স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলন সুদীৰ্ঘদিনীয়া। স্বতঃস্ফূৰ্ত আন্দোলনৰ ৰূপ বিগত ৮০ দশকৰ পৰা হ'লেও প্ৰকৃততে এই আন্দোলন ৮০ দশকৰ আগৰ পৰা আৰম্ভ হৈছিল। আন্দোলনক লৈ কাৰ্বি আংলং জিলাবাসীয়ে সময় আৰু পৰিস্থিতিৰ অনেক উত্থান পতন অতিক্ৰম কৰি আহিল। কেইবাগৰাকী সংগ্ৰামী যুৱকৰ প্ৰাণ উৎসৰ্গিত হ'ল আন্দোলনৰ নামত, কিন্তু অপ্ৰিয় হ'লেও ক'বই লাগিব সংগ্ৰামৰ নামত বিভিন্ন সংগঠনৰ নেতা কৰ্মীৰ মাজত ঐক্যতাৰ অভাৱৰ হেতুকে সংগ্ৰামৰ ফলপ্ৰসূ হোৱা নাই আজিলৈকে। কিন্তু এইবাৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত যোৱা অধিৱেশনৰ মজিয়াত উত্থাপন কৰা অসম পুনৰ গঠন 2016 বিল গৃহীত কৰিবলৈ হেঁচা প্ৰয়োগৰ বাবে শাসক দল বিজেপি বিৰোধী কংগ্ৰেছৰ নেতা সহিত কাঞ্চাছ দিকম KSA কাৰ্চা কাৰ্বি ৰিছো আদৰবাৰ আদি নেতৃত্বই একেলগে নতুন দিল্লীৰ ৰাজপথেৰে সাংস্কৃতিক সমদল উলিয়াই যন্তৰ মন্ত্ৰত অনশন ধৰ্মঘটত বহিল। এইবাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দীৰ্ঘদিনীয়া আকাংক্ষিত দাবীৰ সফল ৰূপায়ণৰ কাষ চাপিছেহি নেকি বাৰু? আহক আমি দিল্লীৰ পৰা ঘূৰি আহি এইমাত্ৰ ডিফু ষ্টেচনত নমা একাংশ নেতৃত্বৰ মুখেৰে জানিবলৈ চেষ্টা কৰোঁ। আৰ্টিকল 244 এফাৰমান চেচং মাৱাং বমপেন non kedamtang 22 ni Delhi rong supialong kancas dikom atum chopati riposi jantar mantar New Delhi long hemprek farman mate karbi atum kar I mate karbi anglong arar tum kar I aputhak adak dharna choche junje pen dharna ke dam non pini ajo porphai crazy mate aporan nondak difulong mate mena kancas dikom asai hemlongan dak nang chele rinti amhor non hekonlong lo kicheng si bang lalo je adak hemprek fan demonstration ki pidam lapen ke cultural demonstration da isilo lapen ke adak home minister lapen prime minister bang ke tong ha so program da isilo lapen memorandum submission la he huya program hasin to mang adam lo KSA সভাপতি বিজয় বে সাংবাদিকৰ আগত কয় যে যন্তৰ মন্ত্ৰৰ ধৰ্ণা কাৰ্যসূচীৰ পিছত হেমপ্ৰেকৰ দাবী ৰূপায়ণ কাৰ্বি আৰু ডিমাছাৰ আৰ্থ-সামাজিক ভাষা সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত পাৰ্বত্য জনগোষ্ঠীৰ বাবে কিমান প্ৰয়োজনীয় তাক উল্লেখ কৰি গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। কাঞ্চছ দিকমৰ সভাপতি অজিত টিমুঙে কয় যে কাৰ্বি আংলঙৰ ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন সামাজিক সংগঠন ছাত্ৰ সংগঠন যিমানে আছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আটাই একত্ৰিতে সংগ্ৰামত নামি পৰিলে অহা 2 বছৰৰ ভিতৰত ভাৰতৰ সংবিধানৰ 244 অনুচ্ছেদ মতে কেন্দ্ৰীয় চৰকাৰে কাৰ্বি আংলং আৰু ডিমা হাছাওক হেমপ্ৰেক প্ৰদান কৰিবই বুলি তেওঁ আশাবাদী। কাৰ্বি ৰিছো আদৰবাৰৰ সভাপতি বিক্ৰয় কয় যে কাৰ্বি জাতিৰ কলা সংস্কৃতি পৰম্পৰাগত গীত মাত আদি হেমপ্ৰেক অবিহনে সুৰক্ষা নহয়। তাকে কেন্দ্ৰীয় চৰকাৰ আগত দেখুৱাবলৈ দিল্লীত সাংস্কৃতিক সমদল উলিয়ালো। কাঞ্চছ দিকমৰ উপসভাপতি মণ্ডল বে কয় যে গোৰ্খালেণ্ডৰ দৰে কাৰ্বি আংলং আৰু ডিমা হাছাওবাসী ৰাইজে একত্ৰিতে হেমপ্ৰেকৰ বাবে সংগ্ৰাম কৰি গ'লে দাবী সফল ৰূপায়ণ হ'বই। উল্লেখ্য কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বিজেপিৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অধ্যক্ষ হৰেণ সিং বে, কংগ্ৰেছৰ সাংসদ বীৰেন সিং ইংটি, প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেং প্ৰমুখ নেতাসকলে নতুন দিল্লীত উলিওৱা সাংস্কৃতিক সমদলত একেলগে ভাগ লয়। কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে মংগল সিং ক্ৰৰ ৰিপৰ্ট কাট নিউজ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ তালিকাত ডিফুৰ বিধায়ক চুমৰংহাঙৰ নাম শেহতীয়াকৈ অন্তৰ্ভুক্তি হোৱাৰ কথা প্ৰায় খাটাং হৈছে। লগে লগে সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত কাৰ্বি আংলঙৰ 4 গৰাকী বিধায়ক আৰু ডিমা হাছাওৰ 1 গৰাকী বিধায়কৰ মাজত কোন গৰাকী বিধায়কে তালিকাভুক্ত হ'ব পাৰে।
এই লৈ বিভিন্ন ৰাজনৈতিক ভূৰখা মহলৰ লগতে সাধাৰণ ৰাইজৰ মাজত অব্যাহত থকা চৰ্চা তথা জল্পনা কল্পনা উৰ পৰা বুলি প্ৰায় নিশ্চিতকৈ ক'ব পৰা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইমান দিনে নিজৰ লগত ৰখা পাৰ্বত্য উন্নয়ন বিভাগটো নতুনকৈ মন্ত্ৰিত্ব পদ পাবলগীয়া বিধায়ক গৰাকীৰ হাততে ন্যস্ত কৰাৰ সম্ভাৱনা উল্লেখ্য কাৰ্বি আংলং দাদক নিৰ্বাচনৰ পিছতহে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ লগতে কাৰ্বি আংলঙৰ 5 বিধায়কৰ ভিতৰত কোনোবা এগৰাকীক মন্ত্ৰিত্ব প্ৰদান কৰাৰ কথা ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ লগতে খুদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত ব্যক্ত কৰিছিল এটা ইতিহাস গঢ়াৰ দিশে কাৰ্বি আংলঙৰ জীয়ৰী ভোজন কৌৰ সদৰ চহৰ ডিফুৰ আমলাপট্টিৰ নিবাসী এটা পাঞ্জাবী পৰিয়ালৰ জীয়ৰী ভোজন কৌৰ শনিবাৰে পুৱা 8 বজাত ডিফু ৰাওনা দিছে শিলচৰৰ অভিমুখে উদ্দেশ্য শিলচৰৰ চেৰাপুঞ্জীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মনসুন বাইক ৰাইডাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ ৰাজ্যখনৰ ভিতৰত কাৰ্বি আংলং আটাইতকৈ পিছপৰা হ'লেও গুণগত হিচাপে জিলাখন সিমান পিছপৰা নহয় বিশেষকৈ উঠি অহা নৱ প্ৰজন্মৰ যুৱক যুৱতীসকলে নিজা গুণৰে কেইবা বছৰেৰে পৰা জিলাখনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজ্যৰ মানচিত্ৰত কোনোবা এচুকত থকা কাৰ্বি আংলং জিলাখনক পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় চেনেল জিটিভিত ওম ছেত্ৰীয়ে নৃত্যৰে নিজে সেলিব্ৰিটি হোৱাৰ লগতে কাৰ্বি আংলঙৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকি কৰাই দিলে অলপতে বকলিয়া ঘাটৰ কাছমাৰী গাঁৱৰ জীয়ৰী স্মিতা ৰাণীয়ে দিল্লীত অনুষ্ঠিত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত মিছ ইণ্ডিয়া হৈ কাৰ্বি আংলঙৰ নাম উজ্জ্বল কৰি দিলে সম্প্ৰতি ডিফু আমলাপট্টিৰ জীয়ৰী ভোজন কৌৰে যাত্ৰা কৰিছে শিলঙৰ চেৰাপুঞ্জীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাইক ৰাইডাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাত্ৰাৰ আগে আগে কাট নিউজৰ সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত ভোজনে কয় যে জন্মভূমি কাৰ্বি আংলঙৰ বাবে কিবা এটা কৰাৰ আপাহতে এই বাইক ৰাইডাৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যাবলৈ ওলোৱা বুলি ব্যক্ত কৰে বাইক ৰাইডাৰৰ দৰে দুঃসাহসী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোৱা সাহসী যুৱতী ভোজন কৌৰলৈ আমাৰ কাট নিউজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন যাচিলো ভোজনে প্ৰতিযোগিতাত বিজয়ী হৈ ঘূৰি আহক কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ হৈতে মংগল সিংখ্ৰ কাট নিউজ ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ নিৰ্মাণৰ নামত প্ৰশাসন লুম্বাজং উন্নয়ন খণ্ডৰ অধীনৰ 11 কিলোমিটাৰত অৱস্থিত মিজুঙৰ বৰসিং হানসে গাঁৱত ইন্দিৰা আৱাস যোজনাৰ ঘৰ পৰিণত হৈছে এটা শাক-পাচলিৰ চাঙলৈ কাৰ্বি আংলঙত ব্লক উন্নয়ন সমূহলৈ অহা কেন্দ্ৰীয় আঁচনিৰ পুঁজিৰ ধন সদব্যৱহাৰ নকৰি সমূলেঞ্চে সমুদায় ধন আত্মসাৎ কৰাৰ বাতৰি আমি কাট নিউজ চেনেলৰ যোগে বাতৰি বহুবাৰ পৰিৱেশন কৰি আহিছো এনে এটা বাতৰি শেহতীয়াকৈ প্ৰাপ্তি হৈছে আমাৰ কাট নিউজৰ সাংবাদিকৰ হাতত মিজুং 11 কিলোমিটাৰ অৱস্থিত বৰসিং হানসে গাঁৱৰ নিবাসী আৰু দুখীয়া হিতাধিকাৰী হেমাৰী টিছো আন হিতাধিকাৰীৰ দৰে তেও প্ৰাপ্তি হৈছিল ইন্দিৰা আৱাস যোজনাৰ অধীনত ঘৰ 2011 pela so hem kapatang ye phan pine asarnung ang pipma nang pipe sarnung bang nang pi ke sarnung nang pida phi apu poisa bang 10000 dong lam dong len lagi amma sing sona vedat pula sing sona amma se sarnung mang dip dala te ko pi pasal haing hang et la oke benai haptai si te ken macing hang lam lagi ko benai bo masing hang lap la nang men ba pila avinas tarang pia rong lo la ka borsing hanse কিন্তু ঘৰৰ নামত তেওঁৰ ঘৰ হলগৈ শাক-পাচলিৰ চাং কলম ফাংচো নামৰ এজন ঠিকাদাৰে এই ঘৰ বনোৱাৰ ঠিকা লাভ কৰিছিল কিন্তু সেকেন্ড হাফৰ ধন নহা বাবে তেওঁৰ ঘৰটো নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰা বুলি সহজ সৰল দুখীয়া গয়া হেমাৰী টিছয়ে সাংবাদিকৰ আগত সদৰি কৰে যদিও এক বিশ্বস্ত সূত্ৰৰ যোগে প্ৰাপ্তি হোৱা খবৰ মতে হেমাৰী টিছৰ ঘৰ বনাই দিয়াৰ নামত অহা বাকি ধনৰ অংশ ঠিকাদাৰে আত্মসাৎ কৰি পেলোৱা বুলিহে অভিযোগ উত্থাপিত হৈছে ইফালে বাকি অংশৰ ধন পলমকৈ হলেও আহিব আৰু এদিন ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি আশাবাদী হিতাধিকাৰী হেমাৰীয়ে অপেক্ষা কৰি অৱশেষত ভাগৰি পৰি অৰ্ধ নিৰ্মিত ঘৰখনৰ ওপৰত শাক-পাচলি বগাবলৈ দিছে সম্প্ৰতি ইন্দিৰা আৱাস যোজনাৰ ঘৰখন লাউৰ চাঙলৈ ৰূপান্তৰিত হ'ল পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি
Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering. BBA, BCA, MSW, Hardware and Software. BA, MA in Physical Education. BSc, MSc in Environmental Science. BA in NGO Management and LLM. Assam Professional Academy, Bora Service Quality 7. Phone number 9508-207595, or you can also contact in 9854236557. Cut News Channel ay hinpanangit ng Hanangwan Tila, a Fresco the Talent Show. The artist Karbi traditional attire and its innovation. Jong sinang litong labangso asyo long interested lote ladak screen long kipi number long nang litong humri ignon. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecho ajam thu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji.
পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে দোকান বজাৰ পলিথিন বেগ ব্যৱহাৰৰ বিৰুদ্ধে হৰব হৈ উঠিছে আসুৰ কাৰ্বি আংলং শাখা আৰু বুকাজান আঞ্চলিক কমিটিয়ে সমস্ত জীৱকুলৰ স্বাস্থ্য আৰু পৰিৱেশৰ বাবে অত্যন্ত হানিকাৰক পলিথিন বেগ আজি বুকাজানৰ দোকান বজাৰত ব্যৱহাৰ হৈ থকা সন্দৰ্ভত উপযুক্ত জিলা প্ৰশাসন তৰফৰ পৰা উপযুক্ত পদক্ষেপ লোৱাৰ দাবীৰে 29 জুলাইত মহকুমাধিপতিৰ হাতত প্ৰদান কৰিছে স্মাৰক পত্ৰ দোকান বজাৰত পলিথিন বেগ ব্যৱহাৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবীৰে বুকাজান মহকুমাধিপতিৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ গৈ আসু কাৰ্বি আংলং কমিটিৰ সম্পাদক ত্ৰিদীপ বৰাই সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত মতামত ব্যক্ত কৰে যে বুকাজান মহকুমাৰ অন্তৰ্গত অধিকাংশ দোকানসমূহত এতিয়াও পলিথিন বেগ ব্যৱহাৰ কৰি আছে প্ৰদান কৰিছো এইটো কাৰণে যে বুকাজান মহকুমাটোত যি ব্যাপকভাৱে বায়ুত যি প্ৰদূষিত হৈ নাযোৱা যিটো কেৰি বেগ পলিথিন সেই পলিথিনটো যি ইতিমধ্যে সমগ্ৰ কাৰ্বি আংলং জিলাত 144 ধাৰা লগাই থৈছে কিন্তু তৎসত্ত্বেও ইয়াত কিছুমান অসাধু ব্যৱসায়ীয়ে এই পলিথিনসমূহ ব্যাপকভাৱে ইয়াত চলাই আছে আৰু বিশেষকৈ আমাৰ সীমা ওচৰৰ জিলা গোলাঘাট জিলাৰ ধনচিৰি মহকুমাৰ সৰুপথাৰৰ কিছু অসাধু ব্যৱসায়ীয়ে এই কেৰি বেগসমূহ ইয়ালৈ প্ৰেৰণ কৰে যিহেতু গোলাঘাট জিলাত এই কেৰি বেগৰ খুব কঠোৰভাৱে এই কেৰি বেগ বন্ধ কৰা আছে আৰু ব্যৱসায়ীসকলেও তাত এই কেৰি বেগৰ ক্ষেত্ৰত সকলো সচেতন হোৱাৰ বাবে চলাব নোৱাৰে গতিকে তেওঁলোকে গোলাঘাট জিলাত যিহেতু এইটো কৰিব পৰা নাই এই ব্যৱসায়টো বুকাজানকে তেওঁলোকে মূল কেন্দ্ৰ হিচাপে বাছি লৈছে বুলি আমাৰ ধাৰণা আৰু আমি দেখিবলৈ পাই আহিছোঁ আজি আমি সন্মানীয় মহকুমাধিপতিক এই বিষয়ে অৱগত কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ তেখেতে আমাক আশ্বাস দিছে অহা সপ্তাহৰ ভিতৰত তেখেতে বুকাজানত যি কেৰি বেগ আছে এই কেৰি বেগ বন্ধ কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ল'ম বুলি আমাক তেওঁ কথা দিছে জীৱকুলৰ স্বাস্থ্য আৰু প্ৰাকৃতিক পৰিৱেশৰ বাবে খুবেই হানিকাৰক পলিথিন বেগ ব্যৱহাৰৰ বাবে নিষেধাজ্ঞা কৰি দিয়া হৈছিল কিন্তু অদ্যাপি ব্যৱহাৰৰ বন্ধ নকৰাত এই পদক্ষেপ গ্ৰহণ কৰিছে আসুৱে মহকুমাধিপতি দিলীপ টেৰাঙে অতি শীঘ্ৰে সভা আহ্বান কৰি এই সন্দৰ্ভত আলাপ আলোচনা চলোৱাৰ আশ্বাস প্ৰদান কৰিছে বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং পতঞ্জলি যোগ কমিটিৰ উদ্যোগত অহা 7 আগষ্টৰ পৰা ডিফুস্থিত জিলা মহিলা সমিতিৰ কাৰ্যালয়ত 25 দিনীয়া যোগ শিক্ষকৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব এই কথা শনিবাৰে মহিলা সমিতিৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত সভাত সিদ্ধান্ত গ্ৰহণ কৰে কাৰ্বি আংলং পতঞ্জলি যোগ কমিটিৰ সভাপতি কেহাই টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্বি আংলঙৰ যোগ শিক্ষকৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় জিলাখনত যোগ শিক্ষকৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাত অনুভৱ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় অহা 7 আগষ্টৰ পৰা 25 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰশিক্ষণ শিবিৰত সকলোকে মুক্তমনে যোগদান কৰি প্ৰশিক্ষণ লোৱাৰ আহ্বান কৰে কাৰ্বি আংলং পতঞ্জলি যোগ কমিটিৰ সভাপতিগৰাকীয়ে উল্লেখ্য সভাত পতঞ্জলি যোগ কমিটিৰ কৰ্মী গুণীন শৰ্মা জিতেমাই বেপী সুবৰ্ণ চেতিয়া প্ৰমুখ্যে কেইবাগৰাকী গণ্যমান্য তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ডিমা হাছাও জিলাত এতিয়াৰে পৰা হ'ব নিজাকৈ ন্যায়িক আদালত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ডিমা হাছাও জিলাৰ হাফলং চহৰত উপস্থিত হৈ উদ্বোধন কৰিলে নৱনিৰ্মিত জিলা ন্যায়িক আদালতৰ ভৱন জিলাৰ সদৰ চহৰ হাফলঙৰ পৰা 9 কিলোমিটাৰ নিলগত জাতিংগাঁৱৰ বৰ হাফলঙত নিৰ্মিত এই ন্যায়িক আদালতে ডিমা হাছাও জিলাত ন্যায়িক প্ৰক্ৰিয়াত জিলাবাসীৰ বাবে যুগান্তৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰিব
পাৰ্বত্য জিলা উন্নয়নৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত ভৱন উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত কয় যে এই নতুন ন্যায়িক ভৱনটো উদ্বোধন হোৱাত ডিমা হাছাওৰ স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পূৰণ হ'ল বুলি কোৱাৰ লগতে এই সুযোগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ধন্যবাদ জনাই কয় যে তেখেতৰ আশাসুদীয়া প্ৰচেষ্টাৰ ফলশ্ৰুতিৰূপে জিলাবাসীয়ে ন্যায়িক ভৱন প্ৰাপ্তি হ'ল। সকলে তুলিব পাৰে আমাৰ বাণিজ্যিক সম্পৰ্ক আমি শক্তিশালী কৰাৰ উদ্দেশ্যে এই কথাবিলাকত চৰকাৰে বিশেষভাৱে মনোনিৱেশ দিছে আৰু সেইবাবে আগন্তুক দিনত আমি বিশ্বাস কৰোঁ এই তিনিখন পাহাৰীয়া জিলাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে যাতায়াত ব্যৱস্থা। ডিষ্ট্ৰিক্ট কাউন্সিলৰ সৈতে আমি আলাপ আলোচনা কৰি আগন্তুক দিনত এই বৃহত্তৰ হাফলং বা জাতিংগা অঞ্চলৰ আহে পাহে আমি এটা শক্তিশালী সমন্বয় ক্ষেত্ৰ আমি ইয়াত নিৰ্মাণ কৰিম। এই সমন্বয় ক্ষেত্ৰত ডিমা হাছাওত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ইয়াত সংৰক্ষণ আৰু উন্নয়নৰ বাবে এই ক্ষেত্ৰটোৱে আগন্তুক দিনত কাম কৰিব আৰু প্ৰত্যেকটো জনগোষ্ঠীৰ যিবিলাক প্ৰবাস পুৰুষ আছে তেখেতসকলক ইয়াত মৰ্যাদা সহকাৰে এই ক্ষেত্ৰটোত তেখেতসকলক মৰ্যাদা সহকাৰে স্থান দিয়া হ'ব। মুখ্যমন্ত্ৰী সোণোৱালে আৰু কয় যে জিলাখনত বসবাস কৰা সকলো শ্ৰেণীৰ জাতি জনগোষ্ঠীৰ উত্থানৰ স্বাৰ্থত সবকা সাথ সবকা বিকাশ আঁচনিৰ অন্তৰ্গত অনেক আঁচনি বিজেপি চৰকাৰে গ্ৰহণ কৰা হৈছে। অনাগত দিনবোৰত খুব কম সময়ৰ ভিতৰতে জিলাখনৰ গ্ৰাম্য পথৰ ব্যৱস্থাৰ লগতে অনন্য উন্নয়নমূলক আন্তঃগাঁথনি ব্যৱস্থা কৰি পাহাৰীয়া জিলাখনক উন্নয়নৰ দিশত আগুৱাই লৈ যাব। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং, জাষ্টিছ ঋষিকেশ ৰয়, ডিমা হাছাওৰ প্ৰশাসনিক বিভাগৰ জাষ্টিছ মীৰ আলফাজ আলী, অসমৰ মুখ্য সচিব BK পিপেৰচিনিয়া প্ৰমুখ গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে। হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ। আজিৰ বাতৰি ইমানতে সামৰিছোঁ। মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।